দোস্ত আজি আমি আহিছোঁ আমাৰ ধানৰ খেতি চাবলৈ। এইবিলাক হ'ল আমাৰ ধানৰ খেতি। চাওক কেনে লাগিছে কমেণ্ট বক্সত জনাব। আৰু আপোনালোকক দেখুৱাই আছোঁ ওচৰৰ পৰা। এইবিলাক হ'ল ধানৰ খেতি, সেউজীয়া সেউজীয়া আপোনালোকে চাওক। এই চাওক আমাৰ ধানৰ খেতি। সিদিনা সৰু সৰু আছিল, আজি ডাঙৰ ডাঙৰ হৈ গ'ল। ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব। তাৰপিছত আছে আমাৰ ইয়াত মাকৈ খেতি। এইবিলাক হ'ল আমাৰ মাকৈ খেতি। চাওক আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ। এইবিলাক হ'ল আমাৰ মাকৈ খেতি। কেনে লাগিছে কমেণ্ট বক্সত জনাব। আপোনালোকৰ ওচৰৰ পৰা দেখুৱাইছোঁ। এইবিলাক হ'ল মাকৈ লগা নাই বৰ্তমান, আৰু একমাহমান গেলি লাগিব। আপোনালোকে চাওক। তাৰপিছত আৰু আমাৰ খেতি আছে, আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টো। এইখন হ'ল আমাৰ পথাৰ, আমি তাত ক্ৰিকেট খেলোঁ। আৰু এই হৈছে আমাৰ বাঁহ গছ। কেনে লাগিছে আমাৰ পথাৰখন আৰু আমাৰ খেতি আপোনালোকে কমেণ্ট বক্সত জনাব। এইখন হ'ল আমাৰ পথাৰ। তাৰপিছত এইবিলাক চাওক আমাৰ নেচাৰেল খেতি। চাওক আপোনালোকে কেনে লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব। চাওক আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো ভাল লাগিছে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক এটা ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টোলৈ আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকক ধন্যবাদ জনাইছোঁ।